গধূলিৰ পৰাই কিবা এটা খাব মন যায় আছিল। ভাবি আছোঁ কি খাওঁ। তাৰ পাছতে ভাবিলোঁ যে আলু চাটে বনাই খাওঁ। যিহেতু আলু ঘৰতে আছে আৰু সেই বুলিয়ে মই 5টা আলু বইল কৰি ল'লোঁ আৰু বইল কৰি লৈ কিনে এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছতে এয়া মই পিঁয়াজখিনি সৰু সৰুকৈ কুটি ল'লোঁ। যিহেতু মোৰ পিঁয়াজখিনি সৰু চাইজৰ আছিল সেইকাৰণে মই 5টামান পিঁয়াজ লৈছোঁ আৰু পিঁয়াজ বেছিকৈ দিলে খায়ো ভাল লাগে। তাৰপিছতে এয়া সৰু সৰুকৈ কাটি ল'লোঁ পিঁয়াজখিনি কুটি লোৱাৰ পিছত তাতে মই অলপ জিৰাৰ গুড়ি দিলোঁ আৰু লগতে জলকীয়াৰ গুড়ি অলপো দিলোঁ আৰু তাৰপিছতে এয়া ক'লা নিমখ অলপ দি দিলোঁ। সোৱাদ অনুসৰি বগা নিমখো অকণমান দি দিলোঁ। তাৰপিছতে এয়া মই অলপ নেমু আটি দিলোঁ আৰু আপোনালোকে যদি তেতেলীৰ ৰস বনায়ো দিয়ে তেতিয়াহ'লে দিব পাৰিব। এইটো আপোনালোকৰ নিজৰ কথা। এতিয়া মই আলুখিনিত মছলাখিনি লগাকৈ সানি ল'লোঁ। ভালকৈ সানি লোৱাৰ পিছত তাত 2টামান ওপৰত বাদাম দিলোঁ আৰু লগতে ক'লা নিমখ অকণমানো দি দিলোঁ। তাৰপিছতে আৰু অলপ ৰঙা জলকীয়াৰ গুড়ি দি দিলোঁ আৰু এতিয়া খাবলৈ কিন্তু খুব টেষ্টি হৈছিলে। আৰু যদি আপোনালোকে চচ খাই ভাল পায় ইয়াৰ ওপৰত চচ দিও ল'ব পাৰে। মই কিন্তু চচ খাই ভালেই পাওঁ, কিন্তু মাহঁতে ভাল নাপায় সেইকাৰণে দিয়া নাই। তো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। বাই বাই।